হেৰছটো ৱেলকাম টু মাই ছেকেণ্ড চেনেল ফাৰুক ব্লগ। হেৰছটো আপোনালোকক এতিয়া মই আমাৰ 15 আগষ্টৰ খেলত গায়ক আহিছে ৰফিকুল গায়ক বলক আজি আমি তেওঁৰ গান এটি ভিডিঅ' কৰি আপোনালোকক দিওঁ। বলক আপোনালোকে চাওক আৰু আপোনালোকে বৰ্তমান মোৰ ভিডিঅ'টো শেষলৈকে চাওক আৰু 15 আগষ্টত আমি খেল খেলিম আৰু তাৰ কেইখন আপোনালোক ফটো দিওঁ। বলক এতিয়া যাওঁ, বলক আমি গায়কৰ গান চাবলৈ যাওঁ আৰু খেল খেলিবলৈ যাওঁ। আমি ফাইনেলত জয় হৈ গ'লোঁ এক গ'ল দি। এতিয়া বলক আমাক তৌফিকুৰ ৰহমানে আমাক হাত তুলি দিব, তাৰ কেইখনমান আপোনালোকক ফটো দিয়া। বলক এতিয়া আমাক হাত তুলি দিয়ে। বলক আমি ময়ো বল খেলিলোঁ, ছেমি ফাইনেলত খেলিলোঁ, বেছি 10 মিনিট খেলিছোঁ। খেলি আমনি লাগি গ'ল, ভাগৰ জিৰালোঁ। এতিয়া আমাক ফাইনেলত জয় হৈ গ'লোঁ। কুমলীয়া কুইপাত 1 তেওঁলোক পৰিছিল, তেওঁলোকে আমি 1 গ'লৰ ব্যৱধানত হৰুৱাই দিলোঁ। এতিয়া আমাক প্ৰথম পুৰস্কাৰ দিব 9টা হাঁহ আৰু ছেকেণ্ড পুৰস্কাৰ দিব 6টা হাঁহ। এতিয়া বলক হাত তুলি দিয়া তৌফিকুৰ ৰহমানক কেইখনমান প্ৰতিচ্ছবি দেখুৱাব বলক আৰু আপোনালোকে চাই লওক। ইয়াৰে পিছতে আমাৰ ৰফিকুল গায়কে গান শুনাব।
এতিয়া ঘৰত আহি পেলো ৰফিকুলৰ গানটো শুনি এনেকুৱা ভাল লাগিলে মানে বহুত সুন্দৰ হৈছে গানটো শুনি বহুত ভাল লাগিছে ধুনীয়া লাগিছে এতিয়া আমি ঘৰত আহি পেলো এতিয়া বলক ভিডিঅ'টো শেষ কৰোঁ ৰাতি খানা আৰু খাব আমো খা আপোনালোকে খাব এতিয়া বলক শেষ কৰোঁ বাই বাই